How's the Josh? So, welcome back to my another video. So, আজি Anand Mishra sir ahi ase Bishnat Charilit. So, Anand Mishra sir all Assam ride kori asile. So, আজি Bishnat Charilit paisehi. So, 8:30 পোৱা কথা আছিলে. So, just আমি কেকটো লৈছোঁ ছাৰক যাতে কংগ্ৰেচুলেট কৰিবলৈ যে প্ৰেচিডেণ্ট কালাৰ্ছ এৱাৰ্ড অল আছাম পুলিচে পাইছে. ত' কংগ্ৰেচুলেট টু এভৰি পুলিচ যোনে যোনে আমাক হেল্প কৰে আমাৰ ডে টু ডে লাইফত. এণ্ড থেংক ইউ ফৰ হেল্পিং আছ. এতিয়া গৈ আছোঁ আনন্দ মিশ্ৰ ছাৰৰ ওচৰলৈ. চ' 8:36 হ'ল এতিয়া. চ' চব পুলিচ আৰ্মি ইয়াত ৰখি আছে. চ' ইট ইজ এ প্ৰাউড মুমেণ্ট চবৰ কাৰণে, গোটেই আছাম পুলিচৰ কাৰণে. অলপ ভাবিছোঁ কি আমি আগৰ পৰা ৱেলকাম কৰিম ছাৰহঁতক আগৰ পৰা ৱেলকাম কৰি ছাৰহঁতৰ লগত আহিম. চ' ইয়াৰ পৰা ৱেইট কৰি আছোঁ ছাৰ অহালৈ. চ' এইটোৱে ডাইভাৰ্জন, আহিলে এইটো ৰাস্তা দি আহিব লাগে. তোৰ নাম কি? Bye bye. Bye bye. Bye bye. Bye bye. অলমোস্ট 50-60টা বাইক আহিছে. সবচে আগত আছে আনন্দ মিশ্ৰ ছাৰ. চ' আনন্দ মিশ্ৰ ছাৰে টিমটো লিড কৰিছে. Epic. আনন্দ মিশ্ৰ ছাৰক এতিয়া জাষ্ট লগ কৰা হ'ল. চ' এতিয়া আমি ওলাই দিছোঁ, মানে চব ওলাই দিছে. চ' আগফালৰ মাউণ্টটো অলপ বেয়া হৈ গৈছে. নমস্কাৰ. আগত গৈ আছে আনন্দ মিশ্ৰ ছাৰ, তাৰপিছত আমি. চ' আগৰ মাজৰ বাইকটো হ'ল আনন্দ মিশ্ৰ ছাৰ. চ' এতিয়া আমি যাম ভাবিছোঁ গহপুৰলৈকে, চাওঁ ক'লৈকে যোৱা হয়. ৰাইডটো মেইন মটিভ হ'ল প্ৰেচিডেণ্ট কালাৰ্ছ এৱাৰ্ড পাইছে. চ' সেইটো কাৰণে এইটো ৰাইড আনন্দ মিশ্ৰ ছাৰে অৰ্গেনাইজ কৰিছে আৰু লিড কৰিছে এইটো ৰাইডত. চ' বহুত লাহে লাহে গৈছে ছাৰে. 31, 30, 38, 40. Sarah Finbase. Huge respect. Oh my God. বেয়া ফেন বেচবে.
মাই গড এপিক বে এপিক ফাৰ্ষ্ট টাইম ইমান ডাঙৰ মানুহ এটাৰ লগত ৰাইড কৰা মজাই বেলেগ আছে ইমান স্পীড চলাইছে ভাই Huge respect. Side of Anand Mishra, sir, more to sort of. Okay. Okay. ইয়াৰ পৰা আনন্দ মিশ্ৰৰ চাইডে আমাৰ লাডাখৰ ৰোড ট্ৰাই কৰিব চ' লেট ষ্টাৰ্ট অ' মাই গড ধূলি খাই খাই চ' স্কৰ্পিঅ'টোক আই থিংক পাৰ কৰিব লাগিব নহ'লে পূৰা ধূলি খাব লাগিব স্কৰ্পিঅ'টোৱে বহুত বেছি ধূলি উৰাইছে চ' পাছফালে অলমষ্ট 50-60খন বাইক আহি আছে চ' পাছফালে গ'লে আমি আগফালে আহিব নোৱাৰিম সেইটো কাৰণে আমি আগফালে আছোঁ মানে বেছি স্পীড আহিবলৈ ভাল নালাগে ডেটছ আনন্দ মিশ্ৰা চাৰ লগে লগে ছাৰ epic চালা মোৰ বাইকত মই খাৰা হ'ব নোৱাৰোঁ ভিতৰত এনেকৈ খাৰা হৈ যাব নোৱাৰি তো বিশ্বনাথ চাৰিআলি পুলিচ ইয়ালৈকে আহিছে ফাৰ্ষ্ট টাইম পুলিচৰ এস্কৰ্টৰ বেক চাইডে ৰাইড কৰা আৰু আগফালে আনন্দ মিশ্ৰ ছাৰৰ লগত ৰাইড কৰা মজা কিছু বেলেগ আছে চ' এতিয়া আমি বৰগাং পাৰ হ'লোঁ চ' বৰগাং পাৰ হৈ আমি পাম বেদেৰীলৈ বেছি দূৰ নাই কি ধূলি বে ভাই চ' বেষ্ট ৰাইড এভাৰ লাগিলে সেইটো বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰেই নহওক 45 কিলোমিটাৰ ৰাইডে বা 50 কিলোমিটাৰ ৰাইডেই নহওক বা যিটো ফিল ইয়াত মই পাইছোঁ কোনো বেলেগ ৰাইডত মই পোৱা নাছিলোঁ বুঢ়ৈ কি ভিউ কি মেহফিল बहुत अच्छा चलो हाउस द जोश हाउस द जोश एपिक भाई एपिक सो ভিডিঅ' পৰা ৰ বনাই আছোঁ মই লাইক মই এতিয়া চাৰিআলিৰ পৰা অলপো ভিডিঅ' অফ কৰা নাই মজা বহুত মজা ফিল তাত আমাৰ আসামত কি হয় মানুহে য'ৰ লগত যাব লাগে তাত নেযায় কোনোবা চেলিব্ৰিটি বাহিৰৰ পৰা আহিব কোনোবা ৰাইডাৰ বাহিৰৰ পৰা আহিব সিহঁতৰ পোষ্টাৰ বনাব ৱালত সিহঁতক যদি ইমান ছাপৰ্ট কৰিব পাৰে তো আসামৰ ব্লগাৰ এটাক যদি ইমানেই ছাপৰ্ট কৰে দেন আসামৰ পৰা কাকো কোনো উঠিব দিব নোৱাৰে যাতে ই ওপৰত নুঠক আৰু ই হ'লে ই ওপৰত নুঠক তাক তলত দমাই থওঁ বেয়াকৈ কৈ কিবা উল্টা পুল্টাকৈ কৈ লাইক আসামত এইটোৱেই হয় যিমান দেখিছোঁ মই এতিয়ালৈকে
একো ক'ব নাই, চবেই নিজে জানে নিজৰ নিজৰ কথা। তো এইবিলাক কথা এতিয়া পাতিব নাই, বেলেগ এটা টপিকত পাতিম কেতিয়াবা। তো আমি অসমীয়া নহওঁ দুখীয়া। চ' চবকে উইচ কৰিছোঁ যে চবেই লাইফত এনেকুৱা এটা ডাঙৰ ডাঙৰ অফিচাৰ বনক আৰু চবেই এনেকৈ ঘূৰিব পাৰে। তো চব ভাল লাগিব। মোৰ লগৰ যিমান লগৰ আছে চবকে ভাল উইচ কৰিছোঁ যাতে এনেকুৱা এটা অফিচাৰ বনক আৰু আমিও এনেকৈ ধুনীয়াকৈ গোটেইকেইটা মিলি একেলগে ঘূৰিব পাৰোঁ, গোটেইকেইটা অফিচাৰ মিলি। এতিয়া বহুত ভাল ফিল আহিব। এতিয়া যিমান ভাল ফিল আহিছে তেতিয়া আৰু ভাল ফিল আহিব, বিকজ এতিয়া নিজেও বনি যাম, মোৰ নিজৰ লগৰকেইটাও বনি যাব। এতিয়া সেইটো বহুত বেছি ভাল ফিল আহিব। চ' ফাইনেলি আমি পাই গ'লোহি মিছামাৰী। চ' মিডিয়াও আহিছে। চ' ৰেকৰ্ডিং কৰাৰ টাইম 1 hour হৈ গ'ল এতিয়ালৈকে। গাবি। চ' ফাইনেলি ঘাইগাঁও পালোহি। চ' ফাইনেলি আমি ঘাইগাঁও ক্ৰছ কৰি আহিছোঁ, এতিয়া ব্ৰহ্মাবাৰী পামহি। চ' আমি ভাবিছোঁ কি লাষ্ট আমি গহপুৰলৈকে যাম, তাৰপিছত ছাৰহঁতক বিদায় দিম তাৰ পৰা। চ' গহপুৰ পাবলৈ আৰু বেছি টাইমো নাই, বহুত বেছি ধূলি। চ' ব্লেক কাপোৰ হোৱাইট হৈ গৈছে আজি, ইমানেই বেছি ধূলি। চব গাড়ীৰ তলত কি পাৱাৰ দে। ফাইনেলি আমি গহপুৰ পাম এতিয়া, বেছি দূৰ নাই। এই জাষ্ট গৰুটো যেন তেন বাচিছে, লাইক গৰুটোৱেতো ভুল আছিলে, গাড়ী আগফালে দৌৰি আহিছে। তো গৰুটোত একো নহ'লে টুককৈ উঠি পেলাই দৌৰ মাৰিছে। চ' ফাইনেলি গহপুৰ। চ' এতিয়া গহপুৰ থানালৈ আহি আছোঁ। চ' গাইছ গহপুৰ পালোহি, এণ্ড ইয়াৰ পৰা আগত আমি নাযাওঁ। চ' অলপ দূৰলৈকে আগবঢ়াই দিওঁ। আমাৰ ৰাইড এইখনলৈকে আছিলে আনন্দ মিশ্ৰ ছাৰৰ লগত। চ' এতিয়া যাম ডাইৰেক্ট চাৰিআলি, বিশ্বনাথ চাৰিআলি। চ' গাইছ ভিডিঅ' ইমানে আছিলে। যদি ভিডিঅ' ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই, ৰাইড হাৰ্ড, ষ্টে ব্লেছড।